পোনপ্ৰথমে তো আমি সকলো নিউজক 38 নম্বৰ ভৈৰৱকুণ্ড ব্লক সমিতিৰ পৰা নমস্কাৰ জনালো। আজি আমাৰ ফাৰ্ষ্ট ইণ্টাৰ প্ৰাইমাৰী পিচ একৰ্ড ফুটবল টুৰ্ণামেণ্ট ভলীবল টুৰ্ণামেণ্ট হ'ব গৈ আছে আৰু ইতিমধ্যে আমি ওৱান ডে কাৰ্যসূচী লৈ এই প্ৰগ্ৰামটো আজি অনুষ্ঠিত কৰিছিলোঁ। আমাৰ মানে युवाহঁতক ইউথৰ যেনিবা এইটো আমাৰ ভৈৰৱকুণ্ড ব্লকৰ ইউথ সেলে এইটো অৰ্গানাইজ কৰিছে। আমাৰ এইটোৱে উদ্দেশ্য যে আমাৰ ইউথক এটা ভাল দিশত লৈ অহাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ, যাতে আমাৰ ইউথৰ আমি খেলত যে তেখেতসকলৰ মাইণ্ডটো আমি ইয়াতে খেলত এটা মানে লগাই কিনে এটা ভাল দিশত আমি আনিব গৈ আছোঁ, যাতে আমাৰ ইউথে ড্ৰাগছ যেনিবা মদ চদ এইবোৰত ৰাস্তাত নগৈ কিনে এটা খেলৰ মাধ্যমেদি খেলক ফিজিকেলি আৰু মেণ্টেলি শক্তিশালী কৰি তুলিব আৰু লগতে সিহঁতৰ এটা ভৱিষ্যত সুনিয়োজিত কৰিব বুলি আমি এই চেণ্ট্ৰেল কমিটিৰ যি আমাৰ UPPLৰ নিৰ্দেশ মৰ্মে আমি টোটেল ইণ্টাৰ BTRত আমি এই ভলীবল টুৰ্ণামেণ্টটো পাতিব গৈ আছিলোঁ। আৰু আজি আমাৰ ভৈৰৱকুণ্ড ওদালগুৰি সমষ্টিত যি 5টা ব্লক আছে, 5টা ব্লকৰ ইতিমধ্যে 4টা ব্লকে টুৰ্ণামেণ্টটো কৰি গৈছে। আজি আমি ওৱান ডে কাৰ্যসূচী লৈ এই ফুটবল টুৰ্ণামেণ্টটো কৰিব গৈ আছোঁ। হয়, বিগত চৰকাৰ আৰু এতিয়াৰ চৰকাৰৰ মাজত বহুত ডিফাৰেঞ্চ আছে, কিয়নো এতিয়াৰ চৰকাৰ এটা পৰিৱৰ্তন চৰকাৰ UPPL দৰকাৰ এটা শ্লোগানেৰে আমি ৰাইজৰ মাজত সোমাই কিনে যি ৰাইজে এটা আশা ৰাইজৰ মাজত এটা বিশ্বাস আমি স্থাপিত কৰি আজি ৰাইজে এটা যি ভৰসা কৰি আমাক ভোট দিছে আৰু চৰকাৰ স্থাপিত কৰিছে, প্ৰথমতে আমি তেখেতসকলক গোটেই সমূহ ৰাইজক আমি ধন্যবাদ প্ৰকাশ কৰোঁ। আৰু এই ৰাইজৰ যি এটা আশা যি এটা উদ্দীপনা তেখেতসকলৰ এই আশা আৰু উদ্দীপনা আমি সঁচাকৈ এটা যি তেখেতসকলে ভাবিছে আমি সঠিক কৰি যাম। আৰু আমাৰ চৰকাৰে এতিয়া ইউথক লৈ এডুকেশ্যন এণ্ড ইউথক লৈ এনেকুৱা এটা পলিচি বনাই কাম কৰি আছে, যি এটা ভিজন আৰু মিছন আমাৰ UPPLত যি এটা কাম কৰি গৈ আছে। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্ব আমাৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্ব আৰু আমাৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যি আমাক ইউথক অলপ ডেভেলপ কৰিবৰ কাৰণে আজি কিয়নো সকলোতকৈ মেইন পাৱাৰ হৈছে ইউথ। অগৰ ইউথ নহ'লে গোটেই পৃথিৱীখন ডেভেলপ হ'ব নোৱাৰে। আজি ইউথক আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত হওক, আমি এতিয়া যেনিবা আমাৰ চেণ্ট্ৰেল কোকৰাঝাৰত আমাৰ যেটা ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল হ'ব গৈ আছে, তাত বিভিন্ন আমাৰ ইণ্ডিয়াৰ পৰা বহুত এডুকেটেড পাৰ্চন ইণ্টেলেকচুৱেল পাৰ্চনবিলাকে তাত সহভাগিতা অংশগ্ৰহণ কৰি আছে। সেইকাৰণে আমি পোনপ্ৰথমে ল'ৰা ছোৱালীক ইউথক পঢ়া শুনাৰ ক্ষেত্ৰত একদম ডেভেলপ কৰিব লাগে। আমাৰ চৰকাৰে এতিয়া Super 50 নামৰ এটা যি UPSCৰ কোচিং কৰিবৰ কাৰণে দিল্লীত এতিয়া পঠাইছে। ইতিমধ্যে দুজন আমাৰ এতিয়া পাছ কৰি সিহঁতে এতিয়া DC লেভেলত কাম কৰি আছে। সেইকাৰণে যদি আমি ইউথক অলপ প্ৰচেষ্টা চলাওঁ, আমাৰ BTR ডেভেলপ অৱশ্যই হ'ব। সেই BTR ডেভেলপৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে আৰু কাম কৰি গৈ থাকিব। বিশেষকৈ আমি এতিয়া ৰিজনত আছোঁ, আমি ৰিজনকে ৰিপ্ৰেজেণ্টেটিভ কৰি আছোঁ। আমাৰ চৰকাৰে ৰিজনকে লৈ ৰিপ্ৰেজেণ্টেটিভ কৰি আছে আৰু ৰিজনত আমাৰ যি পৰিষদত যিবিলাক আমাৰ ইউথ আছে, ইউথক লৈ এটা আমি এই ফুটবল বা ভলীবল যি আমি টুৰ্ণামেণ্টটো কৰি গৈছোঁ, বিগত আমি 8-10 মাহ আগত আমি ফুটবল টুৰ্ণামেণ্ট ইণ্টাৰ BTRত আমি কৰিছিলোঁ। তাতো আমি যে এদিনা খেল খেলাই কিনে আমি তাত বন্ধ নহওঁ, ইয়াৰ পৰা আমি ডিষ্ট্ৰিক্ট লেভেলৰ যিবিলাক আমাৰ খেলুৱৈ আছে সিহঁতক ছিলেক্ট কৰি আমি নেশ্যনেল লেভেললৈকে নেশ্যনেল পৰ্যায়লৈকে আমি ল'ব গৈ আছোঁ। আৰু তেখেতহঁতক এটা ফিজিকেলি আৰু মেণ্টেলিটি এটা শক্তিশালী গঢ়ি তোলাৰ লগতে সিহঁতৰ এটা ভৱিষ্যত আমি ভালকৈ এটা ভাল দিশত আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। আৰু মই ৰাইজক এইটোৱে মেছেজ দিব বিচাৰোঁ যে আমি সকলোৱে যে আজি এটা বিশ্বাসত আপোনালোকে আমাক লৈ কিনে আমাক এটা চৰকাৰ বনাবৰ যি এটা সুযোগ দিছে, এই চৰকাৰখনে ভাল কাম কৰি গৈ আছে। বিভিন্ন আমাৰ পাব্লিকৰ মাজত আমি কাম কৰি গৈ আছোঁ, বিভিন্ন ডেভেলপমেণ্টৰ কাম, বিভিন্ন ৰাস্তা পদূলিৰ কাম। আজি যদি বিগত চৰকাৰে যদি 17 বছৰৰ সময়সীমাত যদি বিগত চৰকাৰে যদি কাম কৰিলে হয়, যদি ডেভেলপমেণ্ট কৰিলে হয়, আজি আমাৰ এই দুৰ্দশা আমি নেদেখিলোঁ হয়। আজি আমাক যি এটা বিগত চৰকাৰে 2300 কোটি টকাৰ এটা ঋণ কৰি থৈ গৈছে, এইটো ঋণও আমি পৰিশোধ কৰি আছোঁ। ইয়াৰ লগতে আমি বিভিন্ন আমাৰ BTRত আমি ডেভেলপমেণ্টৰ কাম কৰি আছোঁ, ইউৱাক আমি আগত লৈ কিনে কাম কৰি আছোঁ। ইউৱাক কেনেকৈ আমি সিহঁতৰ ভৱিষ্যত ভাল কৰিম, সিহঁতৰ ভৱিষ্যতটো সঠিক নিৰ্ণয় আমি সঠিক দিশ দিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে। আৰু আমাৰ চৰকাৰে
সকলো পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ এডুকেশ্যন ইজ দ্য মেইন পাৱাৰ অফ হিউমেন লাইফ পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে বিশেষকৈ কাম কৰি আছে যদি পঢ়া শুনা নহয় তেনে আমি কেতিয়াও ডেভেলপ হ'ব নোৱাৰোঁ আৰু আমাৰ মানসিকতাও কেতিয়াও ডেভেলপ হ'ব নোৱাৰে সেইকাৰণে পঢ়া শুনাটো একদম জৰুৰী পঢ়া শুনাটো মেইন বস্তু সেইকাৰণে আমাৰ চৰকাৰে বিশেষকৈ পঢ়া শুনা আৰু খেলত স্পৰ্টক বিশেষকৈ ধ্যান দি আছে আৰু ইয়াত আমি বিশেষকৈ আমি ভাবিব পাৰোঁ বা আমি কৰিব পাৰোঁ যে আমাৰ চৰকাৰে এইটো ভাল দিশত এটা কাম কৰি আছে আৰু ইয়াত আমি ছাকচেছ হ'ম আমাৰ ইউৱাৰ কাৰণে আমি কাম কৰি যাম তাৰমানে যিকোনো আজিকালি ইউথবিলাক যেনেকৈ হেৰি হৈ আছে ইণ্টাৰনেশ্যনেলি গেমবোৰ গৈ আছে আৰু নেশ্যনেলি গেমবোৰ গৈ আছে আমি বিভিন্ন ষ্টেটত দেখা পাইছোঁ সেই হিচাপে আমাৰ BTR আসামতো আমি পদক্ষেপ লৈ আছোঁ আমাৰ BTR আমাৰ যোনটো UPPLৰ চৰকাৰ তেওঁলোকে পদক্ষেপ এনেকুৱা হিচাপে লৈ আছে যেন আমাৰ ইয়াৰে ল'ৰা ছোৱালী বহুত পিছ পৰি আছিলে এই স্পৰ্টছৰ ক্ষেত্ৰত আৰু স্পৰ্টছৰটো আমাৰ যিহেতু যেনেকুৱা আমাৰ এটা ইণ্টাৰনেশ্যনেল এটা হেৰিৰ পদ্যৰ যিটো গেম হয় সেইকাৰণে আমি স্পৰ্টছটো অলপ উঠাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিভিন্ন আমাৰ গাঁৱতো এতিয়া এনেকুৱা হৈছে বহুত প্লেয়াৰ আছে বহুত লুকাই পৰি আছে কোনো আজিলৈকে কোনো আমাক সেইটো চান্স দিয়া নাছিল যে আমি সেই ল'ৰাবিলাকক কেনেকৈ উঠাই আনি পেলাই ওপৰৰ লেভেললৈকে লৈ যাব পাৰোঁ সেইটো বিষয়ে আমি অলপমান হেৰি কৰি পেলাই আমাৰ চৰকাৰে সেইটো বস্তু অলপ সিদ্ধান্ত লৈ পেলাই আমি ল'ৰাবিলাকক অলপ আগলৈ উঠিব চেষ্টা কৰি আছোঁ এনেকৈ মানে খেলাড়ী আছে হা কিন্তু এই ক্ষেত্ৰত কিছুমান পইচা নোহোৱাৰ কাৰণে ওপৰলৈ যাব নোৱাৰে এই ক্ষেত্ৰত মানে আসাম চৰকাৰে বা বিটেল চৰকাৰে এই ক্ষেত্ৰত কেনেকৈ ইয়াক মানে হেল্প কৰিব লাগে এই ক্ষেত্ৰত কি কৰিব মই এইটোৱে কওঁ যে যেনেকৈ আমাৰ এতিয়া আজি যেনেকৈ ভলীবল টুৰ্ণামেণ্টটো চলি আছে আমাৰ ভৈৰৱকুণ্ড সমষ্টিৰ ভিতৰত তাৰ পৰা নেক্সট গেমটো আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব লাগে ইয়াৰ পৰা চিলেকশ্যন কৰি পেলাই তাৰপিছত চেণ্ট্ৰেলি যাব লাগে আৰু যেতিয়া চেণ্ট্ৰেলি বা কিবা হেৰিলৈকে যাব বা BTR হৈ খেলিব তেওঁলোকে যে BTR হৈ পেলাই লগত বেলেগ ষ্টেটৰ লগত খেলি পেলাই সিহঁতৰ যিখিনি যিমানখিনি ফেচিলিটি চৰকাৰে দিব লাগে সেইটো মই বিচাৰোঁ আৰু বিশেষকৈ আমাৰ চৰকাৰে সেইটো কৰিব বুলি মই আশা কৰোঁ